আজি মানে কেইদিনমান আগৰ কথা দেই, কেইদিনমান মানে এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ' যেটা আছে সেই ভিডিঅ' কেইটাত মানে কি হ'ল, মানে যেটা উঠি আছিল এইটো মোবাইলটোৰ পৰা সেই মোবাইলটো পৰি কিনে ভাঙিল, বাইকৰ পৰা অলপ বেয়াকৈ ভাঙিল আৰু তাৰপিছত মোবাইল কিনিলোঁ মই। এইটো বৰ্তমান মানে যিটো ভিডিঅ'টো উঠি আছে আৰু তাতকৈ অলপ ভাল ফোন, চেমচাঙৰে ফোন। সেইটো আছিল গেলেক্সি S9 প্লাছ চিৰিজ আৰু এইটো আছিল গেলেক্সি S22 আল্ট্ৰা চিৰিজ, মানে হাই আৰু লেভেলটো। তাৰপিছত এইটোত মানে হ'ল কি, মোৰ লগৰ এটা তাৰমানে বেছি হাই হেৰি কেমেৰা নাই আৰু ইয়াতকৈ মোৰ লগৰ ল'ৰা এটাই মানে কেমেৰা আনিছে, মোবাইল এটা আনিছে, কিবা এটা বেলেগ ব্ৰেণ্ডৰ আছিল, ৰিয়েলমি আছিল চাগে। সেইটো ৰিয়েলমি নহয়, কিবা এনেকুৱা মুঠতে আৰু সেইটোত মানে 108 মেগাপিক্সেলৰ বোলে কেমেৰা আছে। এতিয়া 108 মেগাপিক্সেলৰ কেমেৰা থকাৰ পিছত আমি দুয়োটাই কৰিলোঁ কেমেৰা কম্পিটিশ্যন, মটৰ ফটো মানে জ্বলি গ'ল আৰু সেই ফটো দেখি কিনে। এতিয়া মেইন কথাটো হ'ল কি, যে মেগাপিক্সেলৰ হিচাপত কেমেৰাটো ভাল হ'ব লাগে হাই মেগাপিক্সেলত, কিন্তু মেগাপিক্সেল হিচাপত কেমেৰাটো ভাল নহয়। এতিয়া কিয় ভাল নহয় মেগাপিক্সেলৰ খেলাখন মই আপোনালোকক কৈ আছোঁ। এতিয়া চাওক, কেমেৰা এটাৰ হাই যেতিয়া মেগাপিক্সেল হ'ব, তাৰ পিক্সেল ৰিজলিউশ্যনটো বহুত বাঢ়ি যাব, অৰ্থাৎ মানে কি হ'ব, ফটোখনৰ চাইজটো বাঢ়ি যাব। যদিহে জুম কৰে জুম ভাল হ'ব, কিন্তু কেমেৰাৰ যিটো ডিটেইলছ, কালাৰ চালাৰ এইবিলাক থাকে, সেইবিলাক গোটাইখিনি ডিপেণ্ড কৰে যিটো কেমেৰা চেন্সৰটো আপোনালোকে বুজিয়ে পায়, ইমানখিনি বুজাব নালাগে আজিকালি দিনা সাধাৰণতে। সেই চেন্সৰটোৰ লগত মেইন মতলবটো হয়, প্লাছ তাৰ লেন্সৰ চাইজ, ফকেল লেন্থ, এপাৰেচাৰ যিটো আছে, মানে যিটো আইনাখনৰ ফুটাটো আৰু সহজা, সেইগিলাৰ লগত বহুতখিনি ডিপেণ্ড কৰে। বেলেগ এটা ভিডিঅ'ত ভালদৰে বুজাই দিম। আজি মেইন কথাটো হৈছে মেগাপিক্সেল। এতিয়া মেগাপিক্সেল এতিয়া ধৰি ল'লোঁ যিটো পিক্সেল চাইজ আছে, আমাৰ সাধাৰণতে চাওক, এটা মোবাইলত যদি আপোনালোকৰ 48 মেগাপিক্সেল আছে, সেই মোবাইলটো চাব, আৰু DSLR এটাত 16, 21, 24 এইবিলাক মেগাপিক্সেল থাকে, সেইটোও চাব, মানে ফটো কোৱালিটিটো কেনাই হয়। DSLRটো বহুত লাখ কোটি গুণে ভাল হয় স্মাৰ্ট এটা ফোনতকৈ। এতিয়া মেইন কথাটো মেগাপিক্সেলটো তাতে কমেই আছে। এতিয়া মানে ভাল হোৱাৰ কাৰণটো হ'ল কি, সেইটোৰ যে এটা ধৰি ল'লোঁ যিটো চেন্সৰটো ধৰি ল'লোঁ, এটা বাকচ এটা ধৰি ল'লোঁ, সেই বাকচটো 1x1 স্কুৱেৰ চাইজৰ দুটা বাকচ, এটাত আপুনি 10টা আম ভৰাইছে, ছেম বাকচ এটাতে আৰু আপুনি কি কৰিছে 50টা আম ভৰাইছে, অৰ্থাৎ আমকেইটা ধৰি ল'লোঁ মেগাপিক্সেল, আৰু বাকচটো ধৰি ল'লোঁ আপোনালোকৰ চেন্সৰ চাইজটো, দুটা ছেম চেন্সৰ চাইজ বাকচ দুটা, কিন্তু এটাত 50টা আম, এটাত 10টা আম আছে। এতিয়া ডিফাৰেঞ্চটো হ'ল কি, যেতিয়া পিক্সেল চাইজটো ডাঙৰ হ'ব, পিক্সেল চাইজটো ডাঙৰ হোৱাৰ লগে লগে সি যিটো দেখাব কেমেৰাটোৱে, সি বেছিকৈ ডিটেইলছটো কেপচাৰ কৰি ল'ব পাৰিব সেই হাই মেগাপিক্সেলৰ কেমেৰাতকৈ, যদিহে তাৰ মেগাপিক্সেলৰ চেন্সৰ চাইজবিলাক ডাঙৰ হয়। যিহেতু এতিয়া চেন্সৰ চাইজ একদম সৰুকৈ বুজি আপোনালোকে চাব পাৰিব মোবাইলত। আপোনালোকে এখন মোবাইলত ফটো খিচিব নিজৰ মোবাইলটোত, তাৰপিছত ফটোখন উঠাৰ পিছত একদম ফুল জুম কৰিব, চাইডে যিকোনো বস্তু ধৰি লওক, আপুনি চেল্ফি উঠিলে চাইডে বেকগ্ৰাউণ্ড যিটো আছে, বেকগ্ৰাউণ্ডটো এটা যেতিয়া ফুল জুম হয়, ফাটি এনেকৈ বাকচ সেইটোৱে হৈছে পিক্সেলটো, মানে সেনেকৈ ডট হিচাপত আপোনাৰ ফটোখন চেন্সৰটোৱে ধৰি লয়, সেইটোৱে আপোনাৰ পিক্সেল চাইজ। গতিকে হাই মেগাপিক্সেল হোৱাৰ লগে লগে আপোনাৰ কি কৰে, সেই ছেম চেন্সৰ চাইজতে বহুতকেইটা চেন্সৰ লগাই দিয়ে, যাৰ কাৰণে সি সিমান এটা ডিটেইলছ ধৰি বা নৰে, বা ইনফৰমেশ্যন এটা ল'ব নৰে, যিখিনি ইনফৰমেশ্যন আপোনাৰ মানে ডাঙৰ চেন্সৰ চাইজ, কম মেগাপিক্সেল যদিও ডাঙৰ চেন্সৰ চাইজটোৱে আপোনাৰ ধৰি ল'ব পাৰে। সেইকাৰণে আপোনাৰ যিবিলাক দামী স্মাৰ্টফোন, হাই ৰেংকৰ আছে স্মাৰ্টফোনবিলাক, ধৰি লওক 80,000, 90,000, 1 লাখৰ যিবিলাক স্মাৰ্টফোন আছে, তাৰ 12, 13, 16 মেগাপিক্সেল হোৱা স্বাৰ্থেও কেমেৰাটো চাব আপুনি, কেমেৰাটো ডাঙৰ হয়, বা তাৰ লেন্স যিখন আছে লেন্সখন ডাঙৰ হয়। গতিকে মেগাপিক্সেলৰ খেলাটো হৈছে নাই, কিন্তু আমাৰ যিবিলাক মেগাপিক্সেল দি থাকে, কোনোবাটো 48 মেগাপিক্সেল, কোনোবাটো 64 মেগাপিক্সেল, কোনোবাটো 100 মেগাপিক্সেল, এইটো মিছা নহয়, কিন্তু এইটো সঁচাকৈ তাতে 108 মেগাপিক্সেল কিবাগিলা 64 কিবাকিবিগিলা সঁচাকৈ দেয়, কিন্তু দেয় যদিও তাৰ মানে কি কৰে, পিক্সেল চাইজটো সৰু কৰি দিয়ে, সৰু আম কেইটামান একেলগে বাকচত ভৰাই দিয়ে। খেলাখন হৈছে সেইটোৱে। আমাৰ মানুহে ভাবি আছে কি 10টা আম কিনাতকৈ 50টা আম কিনো, গতিকে মেগাপিক্সেলৰ খেলাখন এনাই। গতিকে আশা কৰোঁ গোটেই বুজি পালে। নেক্সট এটা ভিডিঅ' বনাই আছোঁ এবাৰ কেমেৰাটোৰ আপোনাৰ ওপৰত। আগতেতো মোবাইলৰ কেমেৰাত এটা কেমেৰা আছিল, বাৰু ভাবি ল'লোঁ এটা কেমেৰা আকালে বহি আমনি পাই লগত দুটা বহি দিলে, এতিয়া 4টা 5টাক লেগিন কেমেৰা আহে, মোৰটোতে বোধহয় 5টা কেমেৰা আছে বোধহয় পিছফালে, সন্মুখত দেখিম বাৰু এটাই আছে। গতিকে গোটেইকেইটা কেমেৰা কি ডিটেইলছ কি মই বুজি আছোঁ আপোনাক একদম বঢ়িয়াকৈ, তো ভিডিঅ'টো লাইক কৰিব।